এইটো দায়িত্ব দেশখনৰ স্বাধীনতা ফ্লেগখন যদি আমি ডনেশ্যন দিওঁ বা আমি দুই এজনক দিছোঁ বেলেগ কথা, কিন্তু এইটো মানুহৰ দেশখনৰ প্ৰতি দায়িত্ব বা সেইটো পৰিচয় দিয়ে। 18 টকা পইচা যদি যি এখন ফ্লেগ যদি ক্ৰয় কৰে বা মহিলা গোটসমূহো ইয়াৰ তেওঁলোকে ফ্লেগ নিৰ্মাণ কৰিছে, 40 টকা দৰত, সেইবিলাক তেওঁলোকে কষ্ট কৰিছে, এইবিলাক তেওঁলোকৰ কষ্ট আছে, তেওঁলোকৰ গোটবিলাকো অলপ আৰ্থিকভাৱে সচ্ছল হ'ব। আৰু তেওঁলোকে যে এনেকুৱা দেশৰ স্বাধীনতা এনেকুৱা ধৰণৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি কামখিনি কৰিছে, এইটো তেওঁলোকে উদগনি জনাব লাগে, ধন্যবাদ জনাব লাগে। কিন্তু এনেধৰণে মন্তব্য দিয়াটো এনে দেশৰ এই স্বাধীনতা এনেকুৱা আগমুহূৰ্তত আজাদী কি অমৃত মহোৎসৱ চলি থকা মুহূৰ্তত বা 75 বছৰ অতিক্ৰম কৰা মুহূৰ্তত কংগ্ৰেছে তেওঁলোকে এনেকুৱা কথা ক'ব নালাগে। গতিকে তেওঁলোকে ভুল কথা কৈছে বুলি মই ভাবিছোঁ। এইটো লগতে আৰু এটা কৈছে যে বৈ যিখন বৈ উলিয়াব লাগিছিলে হাতে বোৱা হ'ব লাগে বুলি কৈছে। 80 লাখ মানুহৰ হাতে ৰুবলৈ, হাতে ৰোৱাখিনি আমি যিখিনি উত্তোলন কৰিম সেইখিনি হাতে ৰোৱা, আমি ব্যৱহাৰ কৰা এইবিলাক হাতে ৰোৱা, ইমান এনেকুৱা মুহূৰ্তত হাতে বৈ উলিওৱাটো সম্ভৱ নহয়। 80 লাখ পতাকা হাতে বৈ উলিওৱাটো কিন্তু বহু শিপিনীয়ে এইবিলাক কৰিছে। ক'ৰবাত কৰা নাই, এইবাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে অনুমোদন জনাইছে যে এনেকুৱা ধৰণৰ কি কাপোৰ ব্যৱহাৰ কৰিব পাৰিব। এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ নিৰ্দেশ। নিশ্চয় তেওঁলোকে জানিব লাগে যে আমাৰ এইটো এখন SOP ওলাইছে ইয়াৰ ওপৰত। পতাকা কোনটো খদৰ হ'ব পাৰিব, হেৰি হ'ব, কোনখিনি কাপোৰ নাইলনো হ'ব পাৰিব, টেৰিকটৰ কাপোৰ কোনখিনি হ'ব পাৰে, সেইখিনি এখন SOP যোগেদি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা পাৰ্মিশ্যন লৈ আমাৰ চৰকাৰে এইবিলাক এটা নিৰ্দেশনা দিছে, নটিফিকেশ্যন দিছে। সেই নটিফিকেশ্যন মতে হৈছে, তেওঁলোকে এই নটিফিকেশ্যন ভালকৈ নাচায় নেকি মই নাজানো। গভৰ্ণমেণ্টৰ পৰা অহা নটিফিকেশ্যনবিলাক মতে ৰাইজে কাৰ্যকৰী কৰিছে। ইয়াতে ৰাজনীতিকৰণ কৰা বুলি কৈছে, তেওঁলোকেহে ৰাজনীতি কৰিছে। আৰু তেওঁলোকেতো কংগ্ৰেছৰ ফ্লেগ ঘূৰি ফুৰিছে, আমাৰতো কোনো BJP ফ্লেগ কোনো, আমি চব BJPয়ে ৰাষ্ট্ৰীয় পতাকাখন সন্মান কৰিছোঁ। এইটো স্বাধীনতা দিৱস সকলো শ্ৰেণীৰ ৰাইজৰ লগত লৈ আমি দল মত নিৰ্বিশেষে, আমাৰ লগত কংগ্ৰেছৰো মানুহ থাকে, AGP হওক, চবেই আমি একেলগে ফ্লেগ লৈ আমি মানে আমাৰ যাত্ৰাটো কৰোঁ, তিৰংগা যাত্ৰাটো। আমি ইয়াতে কোনো অকল BJPয়ে নকৰোঁ, তেওঁলোকে অকল কংগ্ৰেছেই কৰি আছে। তেওঁলোকক মই কালি দেখিছোঁ মানে অকল কংগ্ৰেছৰ মানুহে মাতিছে আৰু বেলেগ মানুহ সোমাবলৈ দিয়া নাই। সেইটো ৰাজনীতি কোনে কৰিলে, BJP কৰিলে নে কংগ্ৰেছে কৰিলে? এই কথাটো আপোনালোকে চাব লাগে। আৰু তেওঁলোকে মানে দেখিছোঁ এই ৰাষ্ট্ৰীয় পতাকা বা জাতীয় পতাকা উত্তোলন কৰিবৰ সময়তে তেওঁলোকৰ কংগ্ৰেছৰ পতাকা ফুল লৈ লৈছে, হাতৰ চিন থকা ফ্লেগ। বাতৰিত আপোনালোকে দেখিছে মিডিয়াত। এই সময়ত এনেকুৱা দলীয় ৰাজনীতি এডোখৰত উদ্ধত ৰাখি দেশ আৰু স্বাধীনতা সংগ্ৰামত এই মুহূৰ্তটোত আমি ৰাষ্ট্ৰীয় মৰ্যাদা ৰক্ষা কৰিব লাগে। ৰাষ্ট্ৰীয় মৰ্যাদা, ৰাষ্ট্ৰীয় পতাকাহে ৰাষ্ট্ৰীয় মৰ্যাদা ৰক্ষা কৰিব। ৰাষ্ট্ৰীয় পতাকাখনক এই সময়ত সন্মান কৰিব লাগে। সেইটোৱে মই ভাবোঁ আচল উত্তম পথ।